নমস্কাৰ আপুনি এক্সম নিউজ চাই আছে চলক আজি জানো অসমৰ আজিৰ 30টা ডাঙৰ খবৰ আপুনি কৰ পৰা আমাক চাই আছে তলত কমেন্ট কৰি নিশ্চয় জনাব আৰু ভিডিওটো লাইক শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ডিজিটেল ডেস্ক 2023 চনৰ মহিলা সংৰক্ষণ আইনৰ সংশোধনীসমূহ পাছ কৰাৰ উদ্দেশ্যে বাজেট অধিৱেশনৰ বৰ্ধিত সময়সূচীৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সকলো ৰাজনৈতিক দলৰ মুৰব্বীলৈ পত্ৰ লিখি সহযোগিতা বিচাৰিছে প্ৰধানমন্ত্ৰীয়ে ইয়াক মহিলাসকলৰ প্ৰতি দায়িত্ব প্ৰদৰ্শন কৰাৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্ত বুলি অভিহিত কৰিছে 11 এপ্ৰিল 2024ত লিখা পত্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে যিকোনো সমাজ তেতিয়াহে আগবাঢ়ে যেতিয়া মহিলাসকলে অগ্ৰগতি লাভ কৰা সিদ্ধান্ত লোৱা আৰু নেতৃত্ব দিয়াৰ সুযোগ পায় ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তুলিবলৈ মহিলাসকলে অধিক সক্ৰিয় ভূমিকা পালন কৰাটো অপৰিহাৰ্য একেদৰে 2023ৰ ছেপ্টেম্বৰত নাৰী শক্তি বন্দন অধিনিয়মৰ সৰ্বসন্মত গৃহীত হোৱা কাৰ্যক তেওঁ সংসদীয় ইতিহাসৰ এক স্মৰণীয় মুহূৰ্ত বুলি উল্লেখ কৰে চৰকাৰে বৰ্তমানৰ আইনখনত এক গুৰুত্বপূৰ্ণ সংশোধনী আনিব বিচাৰিছে পূৰ্বৰ চৰ্ত অনুসৰি সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতহে মহিলা সংৰক্ষণ কাৰ্যকৰী হোৱাৰ কথা আছিল কিন্তু নতুন সংশোধনী অনুসৰি প্ৰথমে নতুনকৈ হ'বলগীয়া লোকগণনাৰ বাবে ৰৈ নেথাকি 2011 চনৰ লোকপিয়লৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি সংৰক্ষণ কাৰ্যকৰী কৰাৰ প্ৰস্তাৱ দিয়া হৈছে দ্বিতীয়তে লোকসভাত ৰাজ্যসমূহৰ প্ৰতিনিধিত্ব নিৰ্ধাৰণৰ ক্ষেত্ৰত জনসংখ্যাৰ মাপকাঠি হিচাপে ব্যৱহাৰ নকৰাকৈ এই প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ কথা কোৱা হৈছে উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীৰ এই আহ্বানৰ প্ৰত্যুত্তৰত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে পুনৰবাৰ এক সৰ্বদলীয় বৈঠকৰ দাবী উত্থাপন কৰিছে তেওঁ লগতে বিধানসভা নিৰ্বাচনৰ সময়ত এই সংশোধনী বিলখন অনাৰ উদ্দেশ্য আৰু সময়ক লৈ প্ৰশ্ন উত্থাপন কৰে